हेलो गाइज नमस्कार मोर नाम विकास शइकिया और आपनालोকক आमार चैनल बीएस माइंडसेटলৈ स्वागतम जनाइছো आपनालोकলৈ লৈ আহিছো मोर अन्यटा ভিডিও होली और পোনপ্ৰথমে সকলোলৈ आमार चैनेলৰ তৰফৰ পৰা होली अर्थात ৰঙৰ উৎসৱৰ শুভেচ্ছা থাকিল এতিয়া আহক ভিডিওটো আৰম্ভ কৰো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আগৰ বাৰৰ দৰে আকৌ এটি নতুন কাহিনীৰে আৰম্ভ কৰিব বিচাৰিছো এখন গাঁৱত বিভিন্ন ধৰণৰ বিভিন্ন ধৰ্মৰ মানুহ বসবাস কৰিছিল আৰু তেওঁলোকে নিজৰ নিজৰ ধৰ্মক লৈ ব্যস্ত আছিল আৰু নিজৰ নিজৰ জাতীয় উৎসৱ নিজৰ মাজতে পালন কৰিছিল তেতিয়া সেই গাঁওখনলৈ এদিন এজন মানুহ আহিল মানুহজনে গাঁওখনত থাকি বুজিলে যে গাঁওখনৰ মিলাপ্ৰীতি নাই একতা নাই ইঘৰৰ লগত সিঘৰৰ কোনো সম্পৰ্ক নাই এতিয়া মানুহজনে ভাবিলে যে কেনেদৰে গাঁওখনলৈ একতাটো আনিব পাৰি তেওঁ সেইটোকে লৈ চিন্তা কৰিব ধৰিলে তেওঁ এটা ভাবিলে যে প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে তেখেত এদিনকৈ থাকিব তেওঁ সেইমতে প্ৰত্যেক ঘৰ মানুহৰ ঘৰত এদিনকৈ থাকিব ল'লে আৰু শেষত দেখিলে যে গাঁওখনৰ সকলো ভালেই আছিল সকলো মৰমীয়াল আছিল সকলোৰে স্বভাৱ চৰিত্ৰ পৰা আদি কৰি সকলো ভালেই আছিল তেতিয়া তেখেতে ভাবিলে যে কি উপায়েৰে গাঁওখনৰ সকলোৰে মাজত একতাটো আনিব পাৰি তেখেতে তেতিয়া সেইটোকে চিন্তা কৰিলে আৰু তাকে লৈ সদায় ভাবিবলৈ ধৰিলে এদিন তেখেতে এখন হাবিলৈ গৈছিল হাবিখনলৈ যাওঁতে এডোখৰ জেগাত তেওঁ চকু পৰিল সেইডোখৰ জেগাত দেখে চৰাই চিৰিকটিয়ে কিছুমান ফল মূল খাই পেলাই থৈছে আৰু সেই ফলবোৰৰ পৰা কিছুমান ৰং ওলাই আছে আৰু তেখেতে সেই ৰংবোৰ চালেগৈ চাই পেলাই তেওঁ বুজিবলৈ চেষ্টা কৰিলে জানিবলৈ চেষ্টা কৰিলে যে কোনটো ৰং কোনটো ফলৰ হয় আৰু তেওঁ অশেষ চেষ্টা কৰাৰ পিছতো ফলখিনি ৰংখিনি ধৰিব নোৱাৰিলে যে কোনটো ৰং কোনটো ফলৰ হয় এতিয়া তেখেতৰ মনলৈ এটা কথা আহিল আৰু হাবিখনত পোৱা প্ৰত্যেকবিধ ফল তেওঁ লৈ আহিলে আহি পেলাই ফলবোৰৰ পৰা ৰস উলিয়ালে আৰু সেই ৰসেৰে ৰং তৈয়াৰ কৰিলে যেতিয়া তেখেতৰ বিভিন্ন ধৰণৰ ৰং তেখেতৰ ওচৰত হ'ল তেখেতে গাঁওখনৰ সকলোকে এটা জেগালৈ মাতিলে মাতি পেলাই কয় যে আপোনালোকে এই ৰংখিনি চাওক আৰু কোনটো ৰং কোনটো ধৰ্মৰ হয় মোক কওক গাঁওখনৰ সকলো আচৰিত হ'ল আৰু সকলোৱে ৰংবোৰ চাবলৈ ল'লে তেওঁলোকে কোনটো ৰং কোনটো ধৰ্মৰ হয় বুজিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁলোকে উত্তৰ দিব নোৱাৰিলে যে কোনটো ৰং কোনটো ধৰ্মৰ হয় তেতিয়া সেই মানুহজনে ক'লে যে ৰঙৰ যেনেকৈ কোনো ধৰ্ম নাথাকে তেনেদৰে আমাৰ মৰম চেনেহৰো কোনো ধৰ্ম নাথাকে আমি বছৰটো প্ৰত্যেক দিনাই আমি নিজৰ ধৰ্মক লৈ ব্যস্ত থাকোঁ নিজৰ কামক লৈ ব্যস্ত থাকোঁ কিন্তু আমি যদি বছৰটোৰ এটা দিনত যদি আমি আমাৰ জাতীয় উৎসৱ বা আমাৰ ব্যক্তিগত উৎসৱবোৰ যদি বাদ দি পেলাই এটা দিনত যদি আমি চেনেহৰ উৎসৱ মৰমৰ উৎসৱ আমাৰ ৰঙৰ উৎসৱ এটা যদি পালন কৰোঁ তেতিয়া আমাৰ মৰম চেনেহবোৰ বাঢ়িব মোৰ এই কাহিনীটোৱে হয়তো বৰ বিশেষ এটা উত্তৰ নিদিব পাৰে কিন্তু মই এই কাহিনীটোৰ যোগেৰে ইয়াকে বুজাবলৈ চেষ্টা কৰিছোঁ যে হোলী এক ৰঙৰ উৎসৱ হয় হোলী এক মৰমৰ উৎসৱ হয় হোলী এক চেনেহৰ উৎসৱ হয় মই অলপ আগত যেনেকৈ ক'লোঁ যে ৰঙৰ কোনো ধৰ্ম নাথাকে ঠিক তেনেদৰেই হোলীৰ ৰংবোৰো কোনো ধৰ্ম নাথাকে ইয়াত হোলীৰ ৰং এবিধো হ'ব পাৰিলেহেঁতেন হয়তো হোলীৰ ৰং বগা হ'ব পাৰিলেহেঁতেন নহ'লে ক'লা হ'ব পাৰিলেহেঁতেন বা যিকোনো এবিধ ৰং হ'ব পাৰিলেহেঁতেন কিন্তু হোলীত বিভিন্ন ধৰণৰ ৰঙৰ অৰ্থ এটাই যে ইয়াত ধৰ্মক লৈ হোলী পতা নহয় ইয়াত মৰম আৰু চেনেহক লৈ হোলী পতা হয় আৰু হোলীত প্ৰায় বগা কাপোৰ পিন্ধা হয় আজি মই নাই পিন্ধা বাৰু কাৰণ মই হোলী খেলা নাই এতিয়া বৰ্তমান কিন্তু হোলীত বগা কাপোৰ পিন্ধাৰ অৰ্থ এটাই যে যদি মই হোলী খেলিবলৈ গৈছোঁ এটা শান্তিৰ মন লৈ গৈছোঁ এটা শুদ্ধ মন লৈ গৈছোঁ আৰু মই যিহেতু কৈছোঁ যে হোলী কাৰো জাতীয় উৎসৱ হিচাপে নহয় মৰমৰ উৎসৱ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ যেতিয়া মই বা অইন কোনোবা এজনে যেতিয়া কাৰোবাৰ এজনৰ হোলীত ৰং লগাবলৈ যায় তেতিয়া তেখেতক নুসুধে যে তুমি হিন্দু নে মুছলমান নে অইন জাতৰ হয় তাত অকল কোৱা হয় যে বুঢ়া নামানো হোলীহে গতিকে মোৰ কথাখিনি ইয়াতে সমাপ্ত হৈছে বৰ বেছি দীঘলীয়া নকৰোঁ সৰ্বশেষত মই এটাই কথা ক'ব বিচাৰিছোঁ যে আজিৰ এই ভিডিঅ'টো মই অলপ হুলস্থুলীয়া পৰিৱেশত কৰিছোঁ গতিকে কিবা যদি বেকগ্ৰাউণ্ড শব্দ গৈছে তেনেহ'লে ক্ষমা কৰিব আৰু শেষত মই এটাই কথা কওঁ যে হোলীৰ শুভেচ্ছা থাকিল ধন্যবাদ
ভাইটিহঁতে জোৰ কৰিলে হোলী খেলোঁ বুলি অসমত হোলী খেলিছোঁ আগতীয়াকৈ খেলিছোঁ গতিকে আমাৰ সকলোৰে ফালৰ পৰা সকলোৱে এনজয় কৰিবা হেপী হোলী